মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ নিয়ৰ কবিতাটিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিয়ৰ কবিতাটিৰ কবি হৈছে অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতৰ জন্ম হৈছিল 1867 চনত তেজপুৰত। কলিকতাত শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে তেখেতে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী প্ৰমুখ্যে অসমীয়া ডেকাসকলক লগ পাইছিল আৰু জোনাকী আলোচনীখন সম্পাদনা কৰি উলিয়াইছিল। সেইবাবে এই তিনিওজন সাহিত্যিকক জোনাকী ত্ৰিমূৰ্তি বুলি কোৱা হয়। পাছলৈ সাদিনীয়া বাতৰি কাকত অসমীয়া প্ৰকাশ কৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা কবিতা পুথিসমূহ হ'ল প্ৰতিমা, বীণ বৰাগী আৰু চন্দ্ৰামৃত। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা। সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বুলি আখ্যা দিয়া হয়। তেখেতে লিখা বনকুঁৱৰী নামৰ গীতি কবিতাটিয়ে প্ৰথম অসমীয়াৰ ৰোমান্টিক কবিতাৰ বিস্ময়কৰ আৰু সাৰ্থক প্ৰকাশ। তেখেতৰ মৃত্যু হয় 1938 চনত। আজি আমি এই নিয়ৰ কবিতাটিৰ মূল ভাৱ সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যই মানুহৰ মনলৈ সুখ আনন্দ কঢ়িয়াই আনে। সূৰ্যোদয়ৰ লগে লগে প্ৰতিটো পুৱাই কঢ়িয়াই আনে প্ৰাকৃতিক সৌন্দৰ্য আৰু আশাৰ বতৰা। তেনে সৌন্দৰ্যৰ বাহক হ'ল নিয়ৰ। পুৱাতেই সেউজীয়া বননিৰ বুকুত পৰি থকা মুকুতা সদৃশ নিয়ৰৰ কণাবোৰে স্বাভাৱিকতেই মানুহৰ মনলৈ আনন্দ কঢ়িয়াই আনে। কবিৰ দৃষ্টিত নিয়ৰৰ কণাবোৰ পৰিষ্কাৰ পানীৰে ধোৱা আকাশৰ পৰা খহি পৰা তৰাৰ অন্য এক ৰূপ। কবিৰ কল্পনাত নিয়ৰ হ'ল নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা সৰি পৰা একোটি মণি অথবা পুৱাতেই সেমেকি উঠা এটোপাল চকুপানী। অসমীয়া সাহিত্যলৈ ৰোমান্টিক ঢল বোৱাই অনা কবিসকলৰ ভিতৰত অন্যতম চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিয়ৰ কণাটিক লৈ বিভিন্ন ভাৱত বুৰ গৈছে। কবিয়ে কল্পনা কৰিছে ফুলৰ পাহিত জিলিকি থকা নিয়ৰৰ কণিকাটি যেন স্ফটিক পানীত ধোৱা এটি মুকুতা, যি কবিৰ কল্পনাত মূৰ্ত হৈ উঠিছে। আকাশৰ পৰা এটি তৰা খহি যেন ফুলৰ বুকুত থিতাপি লৈছে আৰু ই কঢ়িয়াই আনিছে নিজম নিস্তব্ধ আকাশৰ বুকুৰ বহু গোপন বতৰা, যি কথা আকাশে কোনোদিন ক'ব পৰা নাই। আৰু নিয়ৰৰ টোপালৰ মাজেৰে কবিয়ে ব্যক্ত কৰিব খুজিছে আকাশৰ সেই গোপন ৰহস্য। কবিৰ মতে নিয়ৰৰ টোপালত অনেক যুগৰ সপোন উদ্ভাসিত হৈছে আৰু সেই সপোন দেখি দেখিয়ে নিয়ৰৰ টোপালটি ফুলৰ পাহিত পৰি বৰ্ণময় হৈ উঠিছে। কবিয়ে নিয়ৰৰ টোপালক নাৰীৰ সৌন্দৰ্যবৰ্ধক অলংকাৰ মণিৰ লগত তুলনা কৰিছে। কবিৰ ধাৰণা হয়তো কোনোবা ৰংঢালী নৃত্যাৰতা গাভৰুৱে উত্তাল বেগত নৃত্য কৰিছিল আৰু তাইৰ ডিঙিৰ পৰা অলংকাৰ খহি পৰি চৌদিশে সিঁচৰিত হৈছিল। হয়তোবা তাৰেই এটি মণি আহি ফুলৰ পাহিত আশ্ৰয় লৈছিল আৰু নিয়ৰৰ টোপালটিত মণিৰ দৰে উজলি আছিল। কবিয়ে পুনৰ কল্পনা কৰিছে পুৱাৰ হেঙুলি বেলিটিলৈ চাই কোনোবাই এটুপি চকুৰ পানী টুকিছে। নিয়ৰৰ মুঠি মুঠি টোপালে ফুলজোপাৰ সৌন্দৰ্যত ৰহণ চৰাইছে। এনেকৈ ফুলৰ পাহিত লাগি ৰোৱা নিয়ৰৰ টোপালটিলৈ চাই কবি নানা ভাৱত বিভোৰ হৈ পৰিছে। কিন্তু হঠাতে অহা এজাক কোবাল বতাহে ফুলৰ পাহিবোৰ জোকাৰি গৈছিল। মুহূৰ্ততে মুকুতা সদৃশ নিয়ৰৰ টোপালবোৰ খহি পৰিছিল ধৰাৰ বুকুত আৰু সিমানতে কবিৰ কল্পনাৰ সমাপ্তি ঘটিছিল।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটি পঢ়ি কবিৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিবা। আজিলৈ আমাৰ পাঠ ইমানতে সামৰিছোঁ।